পুৰা পুলিচ ধৰি আছে ইয়াৰ কাৰণে ৰিস্ক নলওঁ আৰু অ মামা আমাক যাবলৈ দিয়া वेलकम बैक टू माय यूट्यूब चैनल अगेन सो माने आजितो एकো কাম নাছিল ঘৰতে বহি আছিলো কত যোৱাৰ প্ল্যান নাই এতিয়া লগৰ এটা কল কৰিলে তালে যাম বলা তাৰপিছতে মই ভাবিলো এই দুদিন ওলোৱা নাই মই ঘৰৰ পৰা ইয়াতে কল কৰিলে বল যাই ডিমাপুৰ সাইড বুলি ইয়াৰ কাৰণে ওলাই আহিলো এতিয়া লগৰে ৰখি আছো আহি পোৱা নাই পালে আছে দুজনমান এতিয়া যাম আৰু এইফালে আছে দালি ভাই মক্কা দি আছে এইফালে ৰোমান বাচন্তি এইফালে দুটা লগৰে কল কৰি আছে গাইজ মানে বহুত লেট হৈ গ'ল এতিয়ালৈকে আহিব নাই ঘূৰি মিতি সিহঁতৰ লগত এনে কল কৰি মাতি থাকে এটাই বাজিল ফাইনেলি এটা আহি পাইছে তো জগো ভাই কেনে আছা খবৰ খবৰ এইফালে অলপ কৰি আহো তো গাইজ ফাইনেলি চবে আহি পালা এতিয়া ওলাই দিলো তো গাইজ মানে এতিয়া হৰিচিঙা পালো হৰিচিঙা চাৰিআলি এতিয়া যাব লাগে বন্ধ বন্ধ तो बाइक तेल আছে অটোটো ভৰাই আমাৰ Take the next right. In 300 meters turn left. So guys, তেল পাই গলো ইয়া আছে তো বাইক তেল লাগে ভৰাই পাইছো ইয়াতে অলপ টাইম ৰখি দিও আমি ধুনীয়া ধুনীয়া চলাই আহিছে কিন্তু নো ভাই আজি ক'ত যাবি তহঁতে ইন তো ফাইনেলি তেল ভৰা হৈ গ'ল ইয়াত চালো তো গাইজ এতিয়া মানে পাহাৰী পাৰ হৈ ना जाओ इफाले দি যাব লাগে আৰু তো গাইস মানে বটা দি আছে সাউন্ড কোয়ালিটি কেনেকা আছে না জানে আৰু মানে পুরা বটা
আহি আমি বাক্সা মানে বাক্সা গাইজ মানে কি কম আৰু আগফালে যাব নোৱাৰা পুৰা পুলিচ ধৰি আছে ইয়াৰ কাৰণে ৰিস্ক নলওঁ আৰু এতিয়া প্লেন কেঞ্চেল কেনে লাগিলা মুকুটৰ কাৰণে আছে কিয় যাম বুলি কৈছিলো নে কি নদী পাই গ'লো গাইজ নদী চাহ বাগান তো আজি আমি 6 জন আহিছোঁ এফালে পিছফালে আছে ভাই ডালি ভাই আমাৰ আছে জগ ভাই বাচন্তি আৰু ইফালে মোৰ বাচন্তি চুলতান ভাই মই ইফালে ডালি ভাই পুৰা ৰেড হৈ আছে ইয়াতে ৱাও বাৰিষা টাইমতো দেখোন পানী নাই এনেকা এইটো নদীতে আছিল ন এইটো নদীয়ে পৰি তো গাইজ মানে দেখাব পাইছে আপোনালোকে পুৰা পাহাৰ क्या होगा रे कालिया आज हमारा इफाले तो যাব নোৱাৰিলো পুলিচে যাব নিদিলে আৰু ইফালে নদী মানে যাব পাৰে নদীটো ৰাস্তাটো চিনি পোৱা নাই তো নদীটো পাৰ হলো ইফালে আগত চাপাত বাগানে দেখা পাইছিলো আজি মানে কি হ'ব দিনটো উল্টা পাল্টা হৈ গ'ল দেখোন তো গাইজ মানে আজি ক'ত পাইছোঁ নিজে নাজানো পুৰা মানে কি ক'ম আৰু ভিউটো বজাই আহি আছে দেখো ক'ত যাই পাওঁ আজি মানে গুগল মেপে কি কৰিব লাগে গোটেই ৰাস্তা পুৰা क्या व्यू है भाई फोटो शोटो उठी जाओ ইয়াতে তো গাইজ ইয়াতে অলপ ৰখি যাওঁ ফটো চটো মাৰি লওঁ वाह वाह की व्यू गाइस माने ये ट्रेकले राति हो যাব তো উলাই দিও মানে জায়গাটো যাই পোৱা নাই নাকি দিছা পুৰা বান্দৰ অলপমান ৰেষ্ট দিছো বাইককো ৰেষ্ট দিয়া নাই তো হৈ গ'ল এতিয়া যাওঁ ফটোখন উঠিলো আৰু ৰাতি হ'ব বহুত জলদি যাম চলো লেটস মুভ लोग रास्ता का हालत देख लो रास्ते के মানে কি কম আৰু আগৰ কথাটো নকম আৰু বাৰে বাৰে যাব লগা হ'লে আৰু বেয়া ৰাস্তাটো যাবই লগা হয় জানে আপোনালোকে অলপ অলপ অৱৰোধ থাকে কি কম আৰু মানে মানে পামে আৰু বেছি দিন নাই পাওঁ হৈছে আৰু এইফালে পামে আৰু টাইম ধৈৰ্য ধৰক আপোনালোকে অলপ অলপ আমি টিং দেখা পাই আছোঁ ঘৰবিলাক দেখা পাই আছোঁ আৰু ভালে তো ফাইনেলি আহি ভাল ৰাস্তা পাই গ'লো আৰু এতিয়া তাতে যায় ফাইনেলি জাগাটো পাম আৰু
তো এইটো নদী ইফালে পাহাৰ ওচৰতে বা ৰাস্তা ইফালে আছে তো ৰাস্তাটো পুৰা আগফালে দি আছিল ইফালে সোমাই দিলোঁ দেখা পাই ফালে মেপত ইফালে দেখাই আছিল হ'লেও চাওক আৰু ই ওচৰতে জেগা ইটো অলপ অলপ দেখা পাইছে সেইটোৱে তো গাইজ ক'ত সোমাই ল'লা চাওক গাড়ীটো ই তো বাইকটো ক'ত সোমাই লৈছে চাওক এইফালে সোমাই দিব লাগে কোনে যেন লৈছে এইয়া দেখক চাওক তো ফাইনেলি ওলাই গ'ল তো গাইজ মানে ফুল অফ ৰোডিং নদীৰ মাজে মাজে গাড়ী চলাই আছো বা এইফালে চাওক কি ক'ম আৰু না বেলেগ এক্সপিৰিয়েঞ্চ মানে কি তো নদী নিয়া ঠাণ্ডা লৈ আছে নেকি ইফালে চাইডে দেখোন ৰাস্তা আছে উঠে দি ভুল দেখা নাই নেকি ইয়াতে আহিছো চাওক ইফালে সেইটোৱে গাড়ী যদি বেয়া নহয় মোক কবি আৰু ইয়াতে চেছ আজি বাইক চেছ গাইজ মানে ই আজি মোৰ বাইক মানে পুৰা লাংটা পাংটা হৈ গ'ল আৰু ছাৰ্ভিচিঙো কৰা নাই মানে পাই গ'লো ইফালে চাওক এইফালে গেট তো ইয়াতে লগৰে দুজন আগত আছে তো আমি যাই আছোঁ এতিয়া লাহে কৰি চাই থাকক তো গাইজ এতিয়া ইয়াত যাই আছোঁ তো গাইজ ট্রি হাউস যাই আছোঁ ট্রি হাউস তো গাইজ ট্রি হাউস আহি পাই গ'লো এইফালে মনে মনে কৈ আছোঁ আপোনাক তো গাইজ ট্রি হাউস সোমাই গ'লো ইফালে চাব পাৰে পুৰা জগ ভাই পুৰা ছোৱালী চাই আছে চাওক ইফালে চাব পাৰে কি মজা ভিউ ঘৰা ঘৰা তো গাইছ এতিয়া ওপৰত যাই আছোঁ ওপৰত চাই থাকক এইফালে মানে লেফ্ট চাইডে ৰাইনো ৰিজৰ্ট আছে আমি তাতে নোসোমালোঁ তো ট্ৰি হাউচ আহি গ'লোঁ পুৰা ডাইৰেক্ট মানে ভৈৰৱকুণ্ড উঠা নিচিনা লাগি আছে না ওপৰত এইফালে ভূটান চাইডত তো গাইছ মানে এইফালে তলত পুৰা পাৰ্টি গান বুজি আছে कैसा जगह पे आ गए रे भाई ऑक्सीजन लेवल कम আছে নাকি তো গাইস পুরা ট্রেকিং ওয়াও কিমান উপৰ আহি গলো দেখাই আছো আপোনালোকক তো গাইস মানে হালত বেয়া এফালে কেনে মজা মজা কেনে তো আপোনালোকক এটা বস্তু দেখাইছো ৰাইনো ৰিজৰ্ট দেখাইছো যিসকলে ৰিলেশ্যনশ্বিপত আছে সিহঁতে এইফালে যায় আৰু চিংগেলবিলাকে এইফালে আমি চিংগেল না ভাই ভাই আমি চিংগেল না এইটো কাৰণে আমি ইফালে যাওঁ ঘৰত কল কৰি আছো जंगल पे पूरा मंगल हो रहा है उन लोगों का दिन अच्छा चल रहा है तो এতিয়া নামি আছো বহুত ওপৰত উঠিছিল বাপৰে পুৰা ঘামি গৈছে ধমাৰ oh no
no চলো এতিয়া ইমান দূৰ নামাব লাগিব ইয়াতে উঠিব যাই আছো এতিয়া ঐ আনা wow tree house তো ইয়াতে উঠি চাও একবাৰ বন্ধ ঐ তো গাইস ইটো মানে বন্ধ কৰি ৰাখিছে যাব নোৱাৰা ইফালে বন্ধ দেখোন বন্ধু গুপি ভাই আসুন তো এটা কথা কওঁ গ'ল এতিয়া ইয়াৰ পৰা ওলাই দিওঁ তো ট্ৰি হাউচ বাই ওলাই দিওঁ না তো এতিয়া ওলাই দিওঁ ইয়াৰ পৰা তো ভিডিঅ'টো অলপ আগত যায় গাইজ ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া ইহঁতে ভিডিঅ'টো শেষ কৰোঁ তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো গাইজ বাই See you in the next video.